lead right from the beginning and eventually won the match 17-10. So there you have it, viewers. Another gold medal for India at Birmingham as Assam's nayanmoni Saikia along with lovely Chobe, Rupa Rani and Pinky have made India proud by winning the first ever lawn ball gold for the country. Yes, indeed, viewers. History once again being written at the CWG as India's women lawn ball quartet has won the gold medal and have defeated South Africa in the final clash 17-10. The match, which concluded just moments ago from now, has declared India as the winner and have won the coveted gold medal, the first ever gold medal in the particular sport. And these are visuals coming in from Assam where the celebrations have already broken out as Assam's nayanmoni Saikia was a part of the quartet that has won gold in the lawn balls game and have defeated South Africa in the finals to bring yet another gold medal, the fourth gold medal so far for India at the CWG. খুবেই ভাল আমি ভগৱানক প্ৰাৰ্থনা কৰিছিলো যাতে অসমলৈ ভাৰতলৈ তথা অসমলৈ আৰু এটা গোল্ড মেডেল আহে খুবেই সুখী আৰু যিখিনি সংগ্ৰাম যিখিনি ঘাট প্ৰতিঘাতৰ মাজেৰে তাই আজি পাৰ হৈ গৈ ইমান দূৰ পালেগৈ আজি সেইখিনি ঘাট প্ৰতিঘাত সেই সংগ্ৰামখিনি আজি সফল হৈছে বুলি মই ভাবো সেইটো কাৰণে খুবেই সুখী আজি খুব সুন্দৰ অসমলৈ ভাল লাগিছে আজি ঐতিহাসিক মুহূৰ্তত আপোনালোকে মোক লগ দিয়াৰ বাবে আৰু আশীৰ্বাদ আছে আপোনালোকৰ চেনেলত যদি সদৌ অসমবাসীক ধন্যবাদ জনাইছো অসমবাসীৰ আশীৰ্বাদৰ কাৰণেহে আজি মোৰ বোৱাৰীয়ে স্বৰ্ণ বুটলিবলৈ সক্ষম হৈছে আৰু আপোনালোকে ইমান সময় গোটেই দিনটো ইমান কষ্টৰে মোৰ ইয়াত থাকি মোক সাহস দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো অসমবাসী বুলিয়ে নহয় ভাৰতৰ লগতে অসম তথা এই পিছপৰা ধনশীললৈ সুনাম কঢ়িয়াই অনাৰ বাবে বহুত ভাল লাগিছে আৰু মানে বুজাব নোৱাৰো কিমান ভাল কি ক'ব এতিয়া হেবু পাহৰি গলো আৰু আজি এতিয়া এইবোৰ সব পাহৰি গলো কি বিচাৰে তাই যিকোনো বস্তু এতিয়া কাপোৰ কানি কিবা কিবি বস্তু বিচাৰিলে মানে মই সময় দিব নোৱাৰো কেতিয়াবা স্কুলৰ ফিজো দিব নোৱাৰো এনেকুৱাত মানে তাইক ডাঙৰ কৰিছিলো আৰু স্কুলৰ ইউনিফৰ্মো দিব নোৱাৰো স্কুলৰ ফিজ দিব নোৱাৰো আৰু তাই খুজকাই আহিলে এদিন মোক সাইকেল এখন বিচাৰিছিলে মা বোলে ইমান দূৰ সাইকেল এখন লৈ দিব নোৱাৰিলো বহুত দিনৰ পাছত লৈ দিলো আৰু বুকা আমাৰ ৰাস্তাটো বহুত বুকা নায়ানমনিৰ দেউতাকে কি কৰে দেউতাকে খেতিয়ে কৰে আৰু খেতি বাতি আৰু এতিয়া খেতি বাতি এতিয়াও আছে খেতি কম খেতি আৰু মাটি আগতে কি খেলত আছিলে বা এতিয়া লন বললৈ কিহৰ বাবে আহিবলগীয়া হ'ল কেনেকৈ আহিলে আগতে তাই ৱেটত আছিলে তাৰপৰা হাতত দুখ পোৱাৰ পৰা তেতিয়া তাই লন বল খেলিবলৈ ল'লে ৱেট লিফটিং কৰিছিল তাৰপৰা তো কাষলৈ গৈছোঁ 2009 চনত নেকি তেতিয়া লন বললৈ আহিলে লন বল খেলি আৰু এতিয়া খেলি এতিয়া এই পৰ্যায় পাইছেগৈ আৰু এতিয়া আনন্দিত হৈছোঁ আৰু তাই দেশৰ গৌৰৱ আনিছে আহিলে কি কৰিম এতিয়ালৈকে নাজানোৱে মই তাইক আৰু হেৰি কৰিম আকৌ এই কি কয় শুভেচ্ছা দিম জনাম গাঁৱৰ মানুহ গোটাই কৰি তাইক আৰু মানে আদৰিম আৰু ধুনীয়াকৈ তাই মাছৰ টেঙা শাক খাই বেছি ভাল পায় খুতুৰা All right, now let's take a look at the historic winning moment live from Horupathar as people went up in celebration as India created history once again. And yes, these are more visuals of these celebrations that are currently underway at Horupathar. And of course, the people are already up in celebrations as nayanmoni Saikia has made Assam and the entire nation so very proud.